all over Karbi Anglong it cancel kora hoise project to cancel accept kora nai so itia mane etu eko tension nai mane project to se accept koribo ba etu tension holi mane accept kora je etu nai so discussion kobo jare ki eko nai na den loke ako koise বেলেগ লোন হলে লই পেলাই কৰিম বুলি আকৌ কৈছে এটা আপনি মিডিয়া গতে বলে দিলতে সিএম কৈছে সিএম কৈছে সেই কাৰণে আমি সম্পূৰ্ণ ক্যান্সেলেশন ৰিপোৰ্ট দিম তেওঁলোকে যি হলেও কৰিম বুলি কৈছে মানে আমি শুনামতে বংগসেনা আৰু বিহাৰ সেনা সকলৰ অৰ্ডাৰ বুলে সিএম সকলক অৰ্ডাৰ দিছে আৰু আমাৰ চিফ মিনিষ্টাৰকো অৰ্ডাৰ দিছে বংগসেনা আৰু বিহাৰ সেনা সকলে সেই কাৰণে তেওঁলোকৰ অৰ্ডাৰ মতে তেওঁলোকে এইটো স্কিমটো কৰিবই বুলি কৈছে এটা মানে প্ৰবলেমটো কি হৈছে এটা আপোনালোকৰ ইয়াৰ গাঁৱৰ মানুহে কেজন মানে সাপোৰ্ট কৰিছে কেজন মানে সাপোৰ্ট আমি সাপোৰ্টটো নকৰো এটা সাপোৰ্ট আপোনালোকে যেটো কৈছে যে ক্যান্সেল কৰিব লাগে প্ৰজেক্টটো এটা ক্যান্সেলই হৈছে অলমোস্ট কিন্তু তেওঁলোকে আকৌ কৰিম বুলি ক'লে বেলেগ লোন বেলে আকৌ কৰিম বুলি প্ৰজেক্টটো ক্যান্সেল এডিপি লোন হে ক্যান্সেল কৰিছে প্ৰজেক্টটো ক্যান্সেল কৰা নাই মই ফোনত কথা পাতিছিলো তেতিয়া মানে জনাইছে যে অলমোস্ট ক্যান্সেল হোৱা নিচিনাই নিচিনা ক্যান্সেল হৈছে বুলি কৈছে আপোনালোকে ইয়াৰে মানুহ হয় ন ইয়াৰে আমিহে বাহিৰৰ হয় ন সো এইটো আমাৰ ফালৰ পৰা সিভিল এডমিনিষ্ট্ৰেশ্যন ফালৰ পৰা পুলিচো আছে আমাৰ লগত আপোনালোকে এখন মেমৰেণ্ডাম দিয়ক আমাক গম পাইছেনে তাতে আপোনালোকৰ হয় হয় আপোনালোকে আমি আগতে মিটিংটো কৰি লওঁ তাৰ পাছতে মিটিং কৰি পেলাই আমি পাৰমিশনটো দৰকাৰ নাই ইয়াত 163 বিএনএসএস আছে নেকি নাই এতিয়া আমি 133 কোৱা নাই বিএনএসএস তেতিয়াহলে কিন্তু হেতু তেতিয়াহলে আপুনি কনস্টিটিউশন আৰ্টিকল 19 টো ক্যান্সেল কৰা নাই আপুনি নাই আমি আৰ্টিকল 19 ক্যান্সেল কৰা আমাৰ পাৱাৰ নাই ন পাৱাৰ নাই আপুনি মানিব লাগিব আপুনি মেজিস্ট্ৰেট হয় আপুনি সেই কনস্টিটিউশনটো মানিব লাগিব আপুনি যেতিয়া এসিএস জয়েন কৰিছিল আপুনি ওট লৈছিল মই কনস্টিটিউশনটো ৰাখিম বুলি তেতিয়াহলে আপুনি কি হয় আমার বাইদেউ জিন্দাবাদ আপুনিও জানে এই পুলিশ বিলাকো একই কথা তেওঁলোকে ওট লৈছিল কনস্টিটিউশন ৰাখিম বুলি ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ মিটিং কৰিবৰ কাৰণে পাৰমিশন দিয়ে কেতিয়াবা আপুনিও দিয়া নাছিলে স্যাৰ নাই আমাৰ সময়ত এনেকা নহয় আমি নিদিয়া মোৰ মনত নাই এতিয়াও আমি এটা রোড ব্লকেজ কৰা নাই আমি 7.5 বছৰ মই ডিসি আছিলো এবাৰো আমি ক্যান্সেল কৰা নাই না আমি এটা পাবলিক ডিস্টার্ব দিয়া নাই রোড ব্লকেজ কৰা নাই আমি গাঁৱৰ ভিতৰত ইয়াত একো ভায়োলেন্স সম্ভাৱনাও নাই ইয়াত পাবলিক ডিস্টার্ব নাই আমি বুজিছো আপোনালোকক কিবা ৰিটাৰ্ণ অৰ্ডাৰ দিছে নেকি যে মিটিং বন্ধ কৰিব লাগিব আমাক পাৰমিশনটো দিয়া নাই পাৰমিশন নালাগে এইটো আমাৰ এফেক্টেড মানুহৰ ফ্যামিলি গ্যাদাৰিং এইটোতো আমি এনটি বিজেপি বা কিবা কৰা নাই এটো মই বুজিছো পাৰ্টি কাৰণেটো এটো একো মানে নহয় কিন্তু আপোনালোকে যদি কাবাৰ ঘৰত বা তেনেকে যদি কম মানুহৰ লগত যদি আপোনালোকে ডিসকাশন কৰিলে হয় ট্ৰাইবেল মানুহৰ মানুহ মৰিলে ইয়াতকে বেছি মানুহ গোট খায় আপুনি ন আপোনালোকে এটা আমাৰ ৰিকুৱেষ্টটো অলপমান মানক মানে আপোনালোকৰ ৰিকুৱেষ্ট আপোনাৰ ৰিকুৱেষ্টটো মানিম নে কনস্টিটিউশনটো মানিম আপুনি কনস্টিটিউশন কৈ আপুনি ডাঙৰ নে কনস্টিটিউশনটো ডাঙৰ ফলো কৰি আমি ইয়াত আহিছো স্যাৰ ফলো কৰা নাই নিজৰ মাজত কথাও পাতিব নোৱাৰি কনস্টিটিউশন ফলো কৰা নাই কি কাৰণে বন্ধ কৰিম কৈছে আমি কি কথা পাতিম কনস্টিটিউশনত কৈছে যে আমি যেতিয়া আপোনালোকৰ ইচ্ছা হলে মিটিং পাতিব পাৰে স্লোগান শাউট কৰিব পাৰে যাত যি কথা ক'বলৈ ইচ্ছা আছে ক'ব পাৰে নন ভায়োলেন্টলি বুলি তাত লিখা আছে কনস্টিটিউশনতে লিখা আছে কমিটি আছে পারমিশন বিচাৰিছিলে স্যার ইন ৰাইটিং
সেইটো বিচাৰা বুলি বিচাৰিবলৈও দৰকাৰ নাছিল ইনকুৱাৰী দেখা গ'ল যে স্যাৰ মানে তাত মানে কেইটামান গ্ৰুপ ইনফৰমেশ্যন আমি দিবলৈ আপোনালোক গ্ৰুপ ওলাইছে য'ত মানে ইনফৰমেশ্যন দিছো মানে না এইবিলাক ক্ৰিকেট মানুহ যে মানে দেখা যায় মিটিং কৰিলে অলপ প্ৰব্লেম হ'ব পাৰে সেইটো কাৰণে পাৰমিশনটো গ্ৰুপ সুৰৰ গ্ৰুপৰ কথা আপোনালোকে মানে নে আমি সুৰ নহয় এটা পিসফুল গ্যাদারিং এটা ন জুনে এটা থ্ৰেট পারসেপশন ফিল কৰিছে পিসফুল গ্যাদারিং হলো মানে রাইটসও মানে রিজনেবল রেস্ট্রিকশন থাকে আপোনালোকে এইটো সম্পূৰ্ণ মানে 19 আৰ্টিকেল 1921 এ ভাইলেট কৰি দিছে মানে না না হিটো রিজনেবল রেস্ট্রিকশন আছে না হিটো রিজিট নহয় ৰিজনটো কি আছে ইয়াত হিটো রিজন মানে হিটো মানে কোনোবা এটা গ্ৰুপ আছে আপোনাৰ নিজৰ কাম মানে তেওঁলোকে এটো ঠিক আছে বাধা দিয়ে ইমান লাগে আমি নিজৰ কাম কৰিছো হিটো কাৰণে অলপ কাৰণ আমি কনস্টিটিউশনটো ভাঙিব নোৱাৰো আমি মানে এটো আপোনালোকক ভাঙিবলৈ দিছে মানে হ'ব পাৰে হেইটোই আমি ভাঙিব নোৱাৰো আপোনালোক কোনে হে মিটিং বহাব নোৱাৰে বুলি কমপ্লেইন দিছে তো ৰিটেনটো দিয়ক না কোনে দিছে সিভিল এডমিনিষ্ট্ৰেচন লগত আছে এটো আমাক দিয়ক ৰিটেনটো দেখক আপোনাৰ কথাই নহব তো আপোনালোকে ল পঢ়িছে যেতিয়া লটো দেখক কোনে কৈছে ইয়াত কৰিব নালাগে এই অৰ্ডাৰ কপিটো দিয়ক তেওঁলোকৰ যে কমপ্লেইন কৰিছে যে মিটিং আন্ডাৰ ল বুলি কৈছে ৰুল টু কোড কৰিব লাগে কিন্তু ৰুল কোড কৰিব না এইটো আপোনালোকে চিন্তা কৰিব নালাগে আমি পিসফুল চিন্তা কৰিব নালাগে চিন্তা কৰিব নালাগে 1 ঘণ্টাৰ কাৰণে আমি 1 ঘণ্টা স্যার 1 ঘণ্টা আমি স্যার আপোনালোকে ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচনৰ পৰা পারমিশন বিচাৰিছিলে ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচনৰ পারমিশন দিয়া ইনফৰমেশন দিছে ইনফৰমেশন দিছে ইনফৰমেশন দিছে আপোনালোকে পারমিশন নহয় আমি পারমিশন খুজিবলৈ আইনো নাই আইন মতে কোনটো লিখা আছে আইন নাই পারমিশন বিচাৰিবলৈ পাব্লিক প্লেসত নাই এইটো ক'ত লিখা আছে কোনটো ল আছে লৈ আৰু ইয়াত কি সব বাইদো মানে জগৰা সব নাই নাই অলপ আগতে হৈ গ'ল অলপ নাই নাই এইটো নাই সেইবিলাক সুৰ সেইবিলাক সুৰ আপোনালোকে ৰেষ্ট কৰক তেওঁলোকক পিটক সেইবিলাক এইটো কম্পেনচেশ্যন হাংগ্ৰি পাৰ্টি বুলি কয় এইটো CHP এইটো কম্পেনচেশ্যন হাংগ্ৰি পাৰ্টি এইটো সোলার প্রজেক্ট দেং ডাং নে সোলার প্রজেক্ট নিতুম গ্রক্রে সোলার প্রজেক্ট নিতুম গ্রক্রে এডিবি গো ব্যাক এডিবি গো ব্যাক সোলার প্রজেক্ট গো ব্যাক 6 শিডিউল লং লিভ ডেমোক্রেসি লং লিভ ডেমোক্রেসি লং লিভ 6 শিডিউল লং লিভ Constitution long live Constitution long live Constitution long live Compensation hungry party go back Constitution hungry party go back Constitution hungry party go back Compensation hungry party go back Compensation hungry party go back Constitution long live Constitution long live Constitution long live Article 19 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 long live